হেল্ল' গাইজ, হেপী ৰঙালী বিহু। এয়া চাওক, বিহু বুলি আমাৰ ঘৰত পিঠা বনোৱা হৈছে। বিহুৰ পূৰা প্ৰস্তুতি চলি আছে আৰু এয়া আমাৰ বাই তিল পিঠা বনালে। আৰু এয়া আজি হ'ল গৰু বিহু আৰু এয়া চাওক, পোৱালিটোৰ লগত আমি কণী যুঁজাইছোঁ আৰু এয়া ধুনীয়াকৈ সি বিৰাট ফূৰ্তি পাইছে, সিও যুঁজাইছে। হেপী বিহু! এয়া ৰাতিপুৱা আমি জলপান খাইছোঁ আৰু এয়া জলপান হ'ল কোমল চাউল, গুড়, ক্ৰীম আৰু গাখীৰ দি। আৰু আমি সদায় বিহুত এনেকৈয়ে জলপান খাওঁ, খুব ভাল লাগে খাই পিনে। আজি গৰু বিহু বুলি আজি স্পেচিয়েল আছিলে আমলৈ টোপ আৰু লগতে বেতগাজ আলু ভাজি আৰু এখন মিক্স চব্জি আৰু মাটি দালি লগতে খাই খুব ভাল লাগিলে এনেকুৱাকৈ চিম্পলকৈ। আৰু এইফালে চাওক, আৰু বিহু যদি সেইকাৰণে জেতুকা নলগালে ভাল নালাগে, হয় নহয় বাৰু? মেইন জেতুকা আৰু